হেল্ল' গাইজ, আজি যিহেতু দশমী সেয়ে মাক বিসৰ্জন দিবলৈ ওলাই আহিছোঁ। এয়া দেখিছেনে, মই মানুহবোৰ কি ধুনীয়াকৈ ওলাই আহি মাক বিসৰ্জন দিবলৈ ওলাই আহিছে। এয়া মা দুৰ্গা। এয়া দুখ লাগিছে অলপ মনটো। এয়া দেখিছেনে, দুখ লাগিলেও কিনো কৰিম ন, মাক যেনেকৈ উলহ মালহেৰে মাক আদৰি আনিছোঁ, তেনেকৈ মাক ফূৰ্তি কৰি মাক বিদায় দিব লাগিব। এইখন ৰাজহুৱা স্থানৰ দুৰ্গা মা হয়। এয়া আমাৰ ওচৰৰে আণ্টিবোৰ আছিল। তাৰপিছত দেখিছেনে, বাতাচা দলিয়াই দি আছে ৰাইজলৈ। এয়া ভক্তসকল দেখিছে। এয়া মা দুখ লাগিছে মালৈ। এইখন আমাৰ ঘৰৰ ওচৰৰে ব্লক চকৰে পূজাৰ স্থান। এইখন দেখিছেনে, কি ফূৰ্তিৰে একদম মাক বিদায় দিবলৈ ওলাইছে। কিন্তু সকলোৰে মনত অলপ দুখ লাগি আছে। কিন্তু কি কৰিম নহয়নে বাৰু, দুখ লাগিলেও মাক বিদায় দিব লাগিব। ময়ো আমাৰ ব্লগ চকৰ সিহঁতৰ মাজতে সোমাই আহিলোঁ। তাৰপিছত এয়া মোৰ অলপমান ডেন্স ফূৰ্তি কৰিলোঁ আৰু অলপ, যিহেতু মাক বিদায় দিবলৈ আজি আমি চবেই ওলাই আহিছোঁ। দুখো লাগিছে, কিন্তু যেনেকৈ মাক আদৰি আনিছোঁ, বছৰত মা এবাৰেই আহে, তো মাক বিদায় দিয়াটো আমাৰ কৰ্তব্য। এই চাওকচোন, এইখিনি মুহূৰ্ত যে কি ক'ম আৰু ন, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বৰ দেখিলে কি ক'ম আৰু, কান্দিটো লাগে। সেইখিনি সময় মানে খুব এটা বেলেগ গাৰলুম থিয়ৰি আহে, একদম এটা ইম'শ্যন ক্ৰিয়েট হৈ যায় নহয়নে বাৰু মাৰ প্ৰতি। মালৈ আৰু অহা বছৰলৈকে মাক অপেক্ষা কৰিম, সেই আশাৰে মাক বিদায় দিবলৈ আহিছোঁ। এয়া দেখিছেনে, দাদা খুৰাহঁতে মাক বিদায় দিবলৈ লৈছে। এয়া মাক বিদায় দিব আৰু তেওঁলোকে মাক ধুনীয়াকৈ মৰমেৰে জয় মা দুৰ্গা, জয় মা দুৰ্গা, বাই বাই।